নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'লৈ। আৰু এইটো নতুন চেনেল, গতিকে সকলোৱে সহায় সহযোগ কৰিব বুলি আশা থাকিল। আৰু আজি মই ক'বলৈ লৈছোঁ কেনেদৰে কম খৰচত কয়লাৰ মুৰ্গী পালন কৰিব পাৰি। ইয়াত মোৰ ফাৰ্মখনত দেখিছে, ইয়াত মই প্ৰথমতে 50টা পোৱালি ভৰাইছোঁ। আৰু আজি এই পোৱালিখিনি 38 দিন হৈছে। 38 দিনত আপোনালোকৰ ৱেট বুলি ক'বলৈ গ'লে 1 কেজি 100, 1 কেজি 200 তেনেদৰে হৈছে। আৰু ইয়াত এনেদৰে পানী ডিংকাৰত দি থকা হৈছে আৰু তলত ফলিয়া পৰা আছে। আৰু সেয়া দানা দি থকা হৈছে, দানা খায়ো আছে। আৰু বেছি যদি আপোনালোকে পোৱালি নানে, 50টা পোৱালিৰ কাৰণে 2টা ডিংকাৰ আৰু 2টা দানাৰ বাচন হ'লেই হৈ যায়। আৰু সেইমতে পোৱালিয়ে সলাই খাই থাকে। আৰু মই দৰৱ ব্যৱহাৰ কৰাৰ ভিতৰত প্ৰথমতে যেতিয়া পোৱালি আনিছিলোঁ, তেতিয়া পোৱালি প্ৰথম সোমাইছোঁ, তেতিয়া ORS গুটি পানীৰ লগত খুৱাব লাগে। আৰু মই আনিছিলোঁ লেকজেন পাউডাৰ, ভিমাৰেল আৰু কেলছিয়াম অষ্টভেট, সেইকেইটা খোৱালেই হৈ যায়। আৰু 50 দিন বা 60 দিনত ইয়াৰ ওজন 1 কেজি 800, কিছুমানৰ 2 কেজিও হৈ যায়। গতিকে 50টা পোৱালিত খৰচ বুলি ক'বলৈ গ'লে এতিয়া দানাৰ বহুত দাম। দানাত আপোনাৰ দানা লৈ আছে 2300 টকাও দানা পায়, আৰু 1700 টকাত বাৰু আজিকালি দানা নাপায়েই। মই আনিছোঁ 1900 টকাকৈ দানা। দানাৰ বেগ চাব পাৰে, এইটো সম্পূৰ্ণ ফিক্স। বেলেগ বেলেগ দানাও আছে 50 কেজি ৱেটৰ। আৰু মই এনেদৰে ঘৰটো বনাইছোঁ, টিং দিয়া নাই, নৰা দিছোঁ আৰু তাৰ ওপৰত পালদি দিছোঁ। আৰু এনেদৰে মই নেট ব্যৱহাৰ কৰিছোঁ, বাঁহ দিয়া নাই। বাঁহ দিলে হয়তো বহুত খৰচ হয়, কিন্তু নেটত এনেদৰে কম খৰচ পৰে। আৰু দৰৱকেইটা দেখুৱাই দিছোঁ আপোনালোকক। এইটো ভিমাৰেল চাব পাৰে। ভিমাৰেল এইটো হ'ল আপোনাৰ 120 ml 189 লয়, 189। আৰু এইটো এটা তেল শক্তি, এইটো আপোনাৰ কেলছিয়ামৰ কাৰণে হয়। আৰু এইটো অষ্টভেট, এইটো আধা লিটাৰ বটল, এইটো বেছি নহয়, এইটো 50 টকা 80 টকাত আপোনালোকে পাই যাব। আৰু সেয়াই থুলমূলকৈ আজি ভিডিঅ'টো বনালোঁ। আৰু পিছত আপোনালোকে কিবা প্ৰশ্ন থাকিলে কমেণ্টত সুধিব পাৰে। ধন্যবাদ।